নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মামন কিচেনে আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ চেনেলটিলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে কুশলে আছে। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ ভাপত দিয়া বৰা চাউল বা চেৱা ভাত। এই ভাতটো খাবলৈ অতি ভাল লাগে আৰু এই পদ্ধতিটো আগতে আমাৰ আইতাহঁতে বা মাহঁতে সেনেকৈ জুইত বনাই খুৱাইছিল। আজি মই আপোনালোকক কুকাৰত চুপিত বনাই দেখাম। এইটো পিঠা কেনেকৈ বনাই কি পদ্ধতিত বনাওঁ আপোনালোকক মই দেখুৱাই গৈ থাকিম। এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব বুলি আশা থাকিল। এতিয়া বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাউলখিনি মই 8 ঘণ্টামান সময় তিয়াই থৈ দিছিলোঁ। এইখিনি ধুনীয়াকৈ কোমলি গৈছে। এতিয়া মই এইখিনি ভালদৰে পানীৰ পৰা উঠাই ল'ম। এখন চালনীত ভালদৰে গোটেইখিনি চাউল উঠাই ল'ম। এইখিনি মই ভালদৰে টুকি ল'লোঁ। এই ভাপত দিয়া বৰা চাউলটো খাবলৈ বহুত সোৱাদ হয়। এইটো আপোনালোকে দৈ গাখীৰ বা ফুটীয়া গাখীৰ যিকোনো গাখীৰৰ লগত বা ক্ৰীমৰ লগত যিকোনো গাখীৰৰ লগতে খাব পাৰে। এইখিনি মোৰ উঠোৱা হৈ গ'ল। এতিয়া মই গেছত কুকাৰ এখন বহাই দিলোঁ। কুকাৰত মই আধা কুকাৰ পানী দিছোঁ। এই পানীখিনি মই এতিয়া ভালদৰে উতলিবলৈ দিম। এই পিঠাটো মই ভাপত দি কুকাৰত বনাম। এইখন মই ঢাকনিখন লগাই দিলোঁ। এইটো পানীটো ভালদৰে ভাপ আহক। ভাপ অহালৈকে মই এইখিনি গৰম হ'ব দিম। এইখিনি চাউলখিনি মই ধুনীয়াকৈ টুকি ল'লোঁ। এতিয়া মই এটা চুপি লৈছোঁ। এইটো তেল ভৰোৱা চুপি। এই চুপিটোত মই অকণমান এইটো ঘি হয়, অলপ ঘি লগাই ল'ম। এই গোটেইখিনি ধুনীয়াকৈ ঘি লগাই ল'লোঁ। এতিয়া ইয়াৰ পৰা মই চাউলটো দি দিম ইয়াতে। এনেকৈ সমান কৰি পেলাই চাউলখিনি দি দিলোঁ। ইফালে মোৰ প্ৰেছাৰ কুকাৰটো ধুনীয়াকৈ গৰম হৈ গৈছে, ভাপ আহি গৈছে। ইয়াতে মই এতিয়া এইটো বহাই দিম। অলপমান গেছটো মই কমাই দিম, বেছিকৈ ভাপ আহিছে। বহাই দিওঁতে অলপ কমাই দিছোঁ গেছটো। এতিয়া মই তাতে এই চাউলখিনি এইখিনি দেখিছে মই এনেকৈ লৈ ল'লোঁ। এইখিনি এতিয়া তাতে বহাই দিলোঁ। এইটো ধুনীয়াকৈ বহাই দিলোঁ। ইয়াতে মই তাত এতিয়া এখন ঢাকনি লগাই দিম, প্লেট এখন। এইখন মই ইয়াতে ঢাকনি এখন লগাই দিলোঁ এনেকৈ। 2-1 মিনিট দিয়াৰ পিছতে এতিয়া গেছটো বেছি কৰি দিলোঁ। 2-1 মিনিট থকাৰ পিছতে এইটো হৈ যাব। আপোনালোকে টেকেলি মুখত দিও পেলাইও বৰা চাউল খাব পাৰে, বা চেকনি লৈ চেকনিত দিও এনেকৈ ভাপত দি পেলাই খাব পাৰে। এই বৰা চাউলটো খাবলৈও বহুত টেষ্টি হয়। অলপ সময় থাকিলে এইখিনি সিজি যাব। এয়া দেখিছে ধুনীয়াকৈ ভাপ আহি গৈছে। এতিয়া মই গেছটো অলপ কমাই পেলাই এইটো চাই লৈছোঁ, নহ'লে ভাপে পুৰিব পাৰে। এখন কাপোৰেদি আপোনালোকে ধৰিব। এয়া চাওক ধুনীয়াকৈ সিজি গৈছে চাউলখিনি, ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি নমাই দিম। গেছটো অলপ কমাই পেলাই নমাই দিম। এইখিনি হৈয়ে গৈছে। 2 মিনিট বা 3 মিনিট লাগে, বেছি সময় নালাগে। এইটো দেখিছে, দেখিব ইমান ধুনীয়া দেখা হৈছে। মই আৰু এটা বনাব ল'লোঁ। বহুত বেছি কৰি নিদিব, সময় এইটোৰ সমান কৰি দিলেই হ'ল। এইটো মই ইয়াতে
বহাই দিলোঁ। এইটো বহাই গেছটো বেছি কৰি দি আকৌ ঢাকনিখন তেনেকৈ লগাই দিম ইয়াতে। এইটো এতিয়া মই আপোনালোকক এখন চেকনিত দেখাই আছোঁ। এইখন চেকনি হয়, চাহ চেকা চেকনি হয়। ইয়াতে মই আপোনালোকক অকণমান ঘি লগাই ল'ম। এইখনত মই ঘি লগাই ল'লোঁ। ইয়াতে চাকনিখনত ফুটা ফুটা আছে আৰু পিছফালে এইটো ফুটা আছে। ইয়াতে মই এতিয়া এই চাউলখিনি দি দিম। এতিয়া মই এইটো হৈ গৈছে, 2-3 মিনিট হৈ গৈছে। তো মই নমাই লৈছোঁ। এইটো দেখিছে ধুনীয়াকৈ সিজি আহিছে। এইটো মই এতিয়া নমাই ল'ম। আপোনালোকে কাপোৰ এখনেৰে ধৰিব, নহ'লে পুৰিব পাৰে। দেখিছে, দেখিব ইমান ধুনীয়া হৈছে। এতিয়া মই এইটো চাকনি দিয়াটো এইটো ইয়াতে বহাই দিলোঁ। ফুটাটোত বহাই দিলোঁ। বহাই এই ঢাকনিখনেৰে এইটো এনেকৈ ঢাকি দিছোঁ মই। ঘি লগাই ল'লে গোটেইকেইটা পিঠা বনাব পাৰি, কাৰণ তেল তেল ভাৱ হৈয়ে থাকে। আৰু কিছুমানে বাৰে বাৰে লগাই গোন্ধটো ভাল পায় ঘিউৰ। যিয়ে ভাল নাপায় এবাৰ লগাই লৈ গোটেইকেইটা পিঠা বনাব পাৰি। এইখিনি সমানকৈ দি দিলোঁ। এনেকৈ মই আপোনালোকক 3টা পিঠা বনোৱা পদ্ধতিটো দেখাই দিলোঁ। এতিয়া এইটো চাই ল'ম। এইটো দেখিছে ধুনীয়াকৈ সিজি আহিছে পিঠাটো। এইটো দেখিছে ধুনীয়াকৈ সিজি আহিছে। এতিয়া মই নমাই ল'ম। দেখিছে, দেখিব ইমান ধুনীয়া হৈছে। এইটো এনেকৈ ঢাক মাৰি দি দিলে হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিছোঁ। এইটো আমাৰ লাষ্টৰ পিঠা আছিল। এইটো হৈ গৈছে। অলপ সাৱধানে হেৰি কৰিব, নহ'লে বহুত পুৰে। ভাপটো হাতত লাগিলে পুৰি যায়। এইটো মই নমাই থৈ দিলোঁ ইয়াতে। দেখিছে ধুনীয়াকৈ এৰি আহিছে। দেখিছে মই আপোনালোকক 3টা পিঠা চুপিত দি বনাই দেখালোঁ, আৰু এটা এইটো চেকনিত দি বনাই দেখালোঁ। এইটো দেখিছে, দেখিব ধুনীয়া লাগে। বৰা চাউল চেৱাত দি বা ভাপত দি বনোৱা বৰা চাউলৰ পিঠা। ইয়াতে মই আপোনালোকক এনেই দেখুৱাই আছোঁ কিহেৰে খাব পাৰি। এই পিঠা ল'লোঁ 2টা, আৰু অকণমান দৈ ল'লোঁ লগত। আৰু আপোনালোকে গুড় বা চেনি যি ভাল পায় খাই তাৰে লগতে ল'ব পাৰে। এনেকৈ এবাৰ বনাই খাই চাব। এয়া আমাৰ হৈ গ'ল চেৱা ভাত বা ভাপত দিয়া বৰা চাউলৰ পিঠা। এই পিঠাবিধ খাবলৈ বহুত ভাল লাগে। এইটো আপোনালোকে দৈ, ক্ৰীম নাইবা ফুটীয়া গাখীৰ সকলোৰে লগত খাব পাৰে, আৰু হাঁহৰ মাংসৰ লগত খাবলৈ বহুত সুস্বাদু হয়। চেৱা ভাতটো বহুতে হাঁহৰ মাংসৰ লগত বা মুৰ্গীৰ মাংসৰ লগতো খায়। এইটো আপোনালোকে এবাৰ বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব, কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো নতুনকৈ চাই আহিছে, মোৰ চেনেলটোত যদি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ এৰিছোঁ। আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই মামন কিটচেনে আকৌ আহি আছোঁ। আজিলৈ নমস্কাৰ, ধন্যবাদ।